তোমাৰ নামটো কি আছিল? নমস্কাৰ, মোৰ নাম শ্ৰী চিন্ময় হাজৰিকা। তোমাৰ নামটো কি আছিল? নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন বৰা। তুমি প্ৰথম তোমাৰ পছন্দ কি বাৰু? যদি নকৰো তেতিয়া কি কৰিবি দাম্ভিক দৌৰি। আমি বৈকুণ্ঠৰ পাৰিষত বিজয় চৰিত্ৰত ৰূপায়ণ কৰিম। হয় হয়। দাদা আপুনি কোন চৰিত্ৰত ল'ব বাৰু? মই ইন্দ্ৰ চৰিত্ৰত ৰূপায়ণ কৰিম। আপোনালোকৰ ইন্দ্ৰ বুলি আপোনাক এটা বজ্ৰ কথা, আপোনাক বজ্ৰ দেখা নাইচোন মই। নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ আগত যিটো মোৰ লগৰ এজন আছে, লগৰজনৰ ঘৰত মানে কি একেবাৰে মানে কি ক'বলৈ গ'লে ভাও আগবাঢ়িছে। ভাও মানে তেখেতসকলৰ যিটো নামঘৰ, এখন নামঘৰ দেখুৱাইছো মই, নামঘৰ সেইখন নামঘৰখনৰ মানে যিটো একেবাৰে ভাও আগবঢ়াওঁতে যিটো মই নিমন্ত্ৰণ কৰিছিল একেবাৰে, আৰু মই যিহেতু মই আহি পাইছো আপোনালোকে চাইছে। মই আপোনালোকৰ অলপ ভিতৰৰ পৰিৱেশ দেখুৱাম বাৰু মই। নামঘৰৰ ভিতৰত যদি চাবলৈ যাওঁ, আপোনালোকে চাইছে এয়া হ'ল আমাৰ MLA ছাৰ, আৰু এইখন ভাওখনৰ বিষয়ে দুই এষাৰ যিটো মন্তব্য এখেতে ৰাখি আছে আপোনালোকে চাইছে। আৰু ইয়াৰ পাছত যিহেতু এতিয়া ভাও আৰম্ভ হ'ব, অলপ সময় ভাও উপভোগ কৰা আপোনালোকক এটা কথা মই জনাব বিচাৰো যে চলি আছে, আৰু এইখন ভাওখনৰ বিষয়ে নামঘৰৰ এখন জ্যেষ্ঠ ব্যক্তি আছে, এখেতৰ পৰা কথা জানিম। সম্পূৰ্ণ মই জনালে আপোনাক স্বাগতম জনাইছো মই। এইখন ভাওখনৰ বিষয়ে অকণমান থুলমূলকৈ কথাখিনি জনাওকচোন। নিসিংহ মুৰাৰী হয়। নিসিংহ মুৰাৰী এতিয়া মই বৰ বিশেষ নিসিংহ মুৰাৰী বিষয়ে হেৰি নেতা অৱগত নহয় বাৰু, কিন্তু এটা প্ৰথম ইয়াত কৰিছে আমাৰ গাঁৱৰ ৰাইজৰ মানে এঘৰে কৰিছে নহয়। যোৰহাটৰ পৰা আহিছে পাৰ্টি। যোৰহাটৰ পৰা গাঁওখনৰ ইয়াত কিবা যিটো অলপ আগতে সৰু সৰু ল'ৰাবিলাকে বৰ ধুনীয়াকে আপোনাৰ একেলগে নীতি নিয়মবোৰ পালন কৰিলে। আৰু এতিয়া অলপ খন্তেক সময়ৰ পাছত যিহেতু ক'বলৈ গ'লে ভাও আৰম্ভ হ'ব। ভাওখনৰ বিষয়ে আপুনি কি জানে? আৰু কলা কৌশলী ল'ৰা ছোৱালীবিলাকৰ আগ্ৰহ আছে ন, আৰু সেইকাৰণে অলপ আগবাঢ়ি গৈছে। আপোনালোকে দেখিলেই এইখিনি আমাৰ গাঁৱৰে ল'ৰা, স্থানীয় ল'ৰা, সিহঁতে সকলো শিকোৱা হৈ আছে। আমাৰ গাঁৱৰ ৰাইজে শিকাই আছে। যথেষ্ট ভাল লাগিল। আমাৰ এখন নামঘৰ, আমাৰ এখন গাঁৱৰে ব্যক্তি আছিলে, একেদৰে কিছুমান মন্তব্য আপোনালোকে শুনিলে যথেষ্ট ভাল লাগিল। আৰু আপোনালোকে দেখাইছে যে পৰিৱেশ আপোনালোকে দেখাইছে যে এইখিনি আপোনালোকে দেখিছে। ঘণ্টা সময়ৰ পাছতে যিহেতু ভাও আৰম্ভ হ'ব, আপোনালোকে দেখুৱাই আছে। আপোনালোকে ভিডিঅ' স্ক্ৰীন দি এফালে আমার বেশি সাহায্য হবে আছে আমি কোনো পরি বৈকুণ্ঠ নিবাসী হুঞ্চিব রাখিবসেনি আমি
আশ্ৰয়টো পৰমাত্মাৰ কৃপামূলক চৰণ বেলেগস্থলত কিবা আছে চিন্তান্বিত হৈ অনন্তৰে পৰিচয় কামনা ভাওখনত আপোনালোকে চাইছে যথেষ্ট মানুহ আৰু এতিয়া মই আহিছো যে মেকআপৰ ৰুমলৈ আহিছো মেকআপৰ ৰুমত অকণ আপোনালোক দেখাব বিচাৰিছো মই আপোনালোকে চাইছে ইমান ধুনীয়াকৈ মেকআপ কৰি সম্পূৰ্ণ অকলে তেনেকুৱাকৈ ব্যস্ত নিজৰ মাজত অকলে এনেকৈ ব্যস্ত আছে আপোনালোকে চাইছে আৰু আমাৰ এইখিনিতে আপোনালোকে কৈছো মই যে এইখিনি সন্মান কিমান ধুনীয়াকৈ আপোনালোকে কি হ'ব বাৰু হা আৰু তুমি ময়ো চাইছিলো প্ৰথম যেতিয়া তোমালোকে তাত ওলাবা ওলোৱাৰ পাছত তোমালোকৰ পচন্দটো এনে প্ৰথম অলপ এপাকি কি বুলি গাবা বাৰু ব্ৰহ্মাৰ মানস পুত্ৰ আমি চাৰিজন শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি আমি বিশ্ব ব্ৰহ্মাণ্ডত দেখিয়েই পাৰিছো চিনি ভকতাধাৰী দুইজন দাৰক্ষী বৈকুণ্ঠপুৰী এইভাবে এৰিয়া পথ যাওঁ আমি বিষ্ণু আলয় তোমাৰ নামটো কি আছিলে বাৰু নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় হাজৰিকা কোন ক্লাছত পঢ়িছা 6ত পঢ়িছা তোমাৰ নামটো কি আছিলে বাৰু নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন বৰা তুমি প্ৰথম তোমাৰ পচন্দ কি বাৰু এনে যদি নকৰো তেতিয়া কি কৰিবি দাম্ভিক দৌৰি আৰু কিন্তু অহংকাৰ মত্য হৈ হিতাহিত জ্ঞান হেৰুৱাই অপমান কৰি তোমালোকৰ দুজনক ভাল লাগিব দাদা আপোনাৰ কথা এটা সুধো পিছে আপুনি কিহত বা ওলাব আমি বৈকুণ্ঠৰ পাৰিষত বিজয় চৰিত্ৰত ৰূপায়ণ কৰিম হয় হয় দাদা আপুনি কোন চৰিত্ৰত ওলাব বাৰু মই ইন্দ্ৰ চৰিত্ৰত ৰূপায়ণ ইন্দ্ৰত ওলাব ন আপোনালোকৰ ইন্দ্ৰ বুলি আপোনাক এটা বজ্ৰ কথা আপোনাক বজ্ৰ দেখা নাইচোন মই সেইখিনি আপোনালোকে ভাল লাগে যথেষ্ট ভাল লাগে যথেষ্ট আপোনাক চাইছে আৰু আপোনালোকে চাইছে এইখিনি ধুনীয়াকে ইমান ধুনীয়াকে আছিলে মেকআপ কৰি আছে আৰু তেনেকে ব্যস্ততা হৈ আছে চাইছে আপোনালোকে আৰু এয়া আছিলে আপোনাৰ আজি যিহেতু মেকআপৰ ৰুমৰ আপোনালোকক যিটো অলপ দেখুৱালো মই তার অনুমতি প্রবেশ পরিচয়ে বৈকুণ্ঠপুরী আমি চারিজন শ্রীহরির গুণানুকীর্তন করি গুরু আমি বিশ্বব্রহ্মাণ্ড দেখে পার্শ্ব শিব গদাধারী দুইজন দারক্ষী বৈকুণ্ঠপুরী সেইভাবে এদিকে পথ যাও আমি বিষ্ণুর আলয় অনুমতি নকলে প্রভু মোৰ বেহিমুখী ইমান কবচে আৰু দাদু খনি এনে হেন উৰণ কৰি দেখিলে মোৰ সদম যাব অভিশাপ কি ইমান অপমান কোন হেৰ দাম্ভিক দৰে বৈষ্ণৱক অপমান কৰে আপোনাৰ নাম কিয় মাতিছা ভগবান তামিল করে রেখেছো ভালো করে ঠাকুর ঢুকেছো বিষ্ণুর এই
তারই নখনি আমি করিব অপরাধ তার ভাবে দুই উঠে করা তার ভাবে দুই উঠে করা কিন্তু প্রভু আমার থাকে পরম তুষ্ট আমি তোমা খবর ভক্তিতে তোমা খবর অপমান করি চারিশ জয়ৰ বিজয় কৰা দুই ভিতর দুখৰ বাবে আজি আমি নিজেই জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছো দ্বন্দ্ব জড়িত সকলো আনন্দে ভগত শুনি যদি হয় কোনো দম হৃদয় ক্ষমা নাই জানিব নিশ্চয়
나사로 되고 그만 가지마 해 이거야 얘들아 알바에 하라고 나하고 진짜 내 가라 먹기만 먹기만 해 이게 얘들아 내보다 잡고 오르고 내일물이 머리쓰다고 벌써 받아들여야지 어디 받으니 허리 대머리 어디 생각거리 국가 산채 뻔뻔하를 사비수세 산채나우스 리사 터프라고 해도 너희쪽으로 과연 앞에 조금 너나 거기서 없어니 나도 못해 이것이 활짝 갖다 내거라 일파 너네 doctor 절대 받아들여야지 어떻게 미스터야 내가 말 어디를 어행신 따위 에그 멋도 깔고 집어넣어 에이 니가 헛구하네 얼마나 커다기도 너희 때마다 하나요 허메로 패터 잡고 그래 황건태 아이고 허허허허 널처럼 알고 있는 헛소리가 어부와 천자 시스티 나를 같이서 어이소리 올소하이 라이파 갖고 너와의 소리만 했고 어디서 가졌다 তো বন্ধুসকল ভাওকনৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু প্ৰথমবাৰ কাৰণে যদি মোৰ ভিডিঅ'টো পাই যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে সকলোকে অনুৰোধ কৰিম।